নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অলপ আছোঁ বেলেগ ৰূপত। আজি গৈ আছোঁ এটা বিশেষ মন্দিৰলৈ। সেই মন্দিৰটোৰ মানে মাহাত্ম্য বহুত আছে। মন্দিৰটোলৈ যাম আজি, আপোনালোকক দেখাম বুলি ভাবিছোঁ মন্দিৰটো। এতিয়া নকওঁ কোনটো মন্দিৰত গৈ আছোঁ। মন্দিৰটো আছে আমাৰ দৰং জিলাৰ মঙলদৈৰ পৰা প্ৰায় মঙলদৈৰ ওচৰতে। তাত হাজাৰ হাজাৰ ফুটা জ্বলোৱা হ'ব। তাত ফুটা জ্বলিব। ময়ো বহুত দিনৰ পৰা মানে এই ফুটাটো জ্বলাম বুলি ভাবি আছিলোঁ, তো সময় হোৱা নাছিলে। তো এইবাৰ সময় হৈছে, সেইকাৰণে এইবাৰ যাম আৰু ফুটাটো জ্বলাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখাম। আৰু এই মন্দিৰৰ যিটো বিশেষত্ব আছে, যিটো মাহাত্ম্য আছে, সেইটো বহুত গুণে ওপৰত। মানে আপোনালোকে যদি পবিত্ৰ মনেৰে ভাবে, মানে মনৰ আশাবিলাক পূৰণ হয়। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান আহি পালোঁ সেই মন্দিৰটোৰ ওচৰতে। আৰু মানে মন্দিৰটোৰ ওচৰতে মোৰ মাহীহঁতৰ ঘৰ, এইখন মাহীহঁতৰ ঘৰ। তো এতিয়া এইখন লৈ ল'লোঁ। মোৰ ইয়াতে কুপন কাটি থোৱা আছিলে, গৈ লাইন পাতিব লাগিব। গৈ কিনে দেখাই আছোঁ। এই যে লাইনটো দেখিছে আপোনালোকে, এই লাইনটো ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে। বহুত দীঘল আছিলে লাইনটো। গৈ 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 মই বহুত দূৰ পিছত মানে লাইন পাতিব পাৰিছোঁ গৈ। তো তাৰ পৰা মানে 3 ঘণ্টা 4 ঘণ্টামান সময় লাইন পাতি থাকিব লগা হৈছে। তো আপোনালোকক চাই থাকক বাৰু, দেখাই আছোঁ আপোনালোকক। মই লাইন পাতি বৰ্তমান অকণমান ওচৰ পাইছোঁ বাৰু আহি, আৰু অলপ পিছত জ্বলাব পাৰিম। বহুত লাইন, মানে মানুহ বহুত হোৱাৰ কাৰণে আজি অলপ প্ৰব্লেম হ'ল। 3 ঘণ্টা সময় থিয় হৈ থাকিলোঁ। অলপ আগত গৈ মন্দিৰটো আছে, তাত গৈ ফুটাটো জ্বলাম। তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ অলপ পিছত। আহি বাৰু বাহিৰৰ পৰা বৰ্তমান ভিতৰত সোমালোঁ। দেখিছে গোটেই ফুটাবিলাক জ্বলাই থৈ দিছে ছাইডত। এতিয়া আমিও জ্বলামগৈ। প্ৰায় চাগে 3000 মানতকৈ বেছি মানুহ হৈছে। মোৰে টিকেটৰ নাম্বাৰ আছিলে 1597 নম্বৰত মোৰ মানে এই টিকেটটো পৰিছিলে, ভোটাৰ নাম্বাৰটো। আৰু ইয়াত ভোটা দিবলৈ হ'লে মানে আগতে ইয়াত মানে আগতে টিকেট কাটিব লাগে। আগতে মোৰ টিকেটটো কাটি থোৱা আছিলে কাৰণে অলপমান আগত পালোঁ। আৰু বাকীখিনি দেখাই আছোঁ আপোনালোকক। এইবিলাক মানে ৰেডি কৰি আছে ভোটা জ্বলাবৰ কাৰণে। ইয়াত জ্বলাই দিব, মানে ইয়াৰ পৰা আমি লৈ যাব লাগিব। তো এইবিলাক এওঁলোকে বৰ্তমান ৰেডি কৰি আছে। এইবিলাক চাওক। এইখিনি হৈছে আমাৰ এই ভোটা জ্বলাওঁতে যিখিনি হিয়া দিয়া হয়, চাকি জ্বলাওঁতে আমাৰ যিটো হিয়া দিয়া হয়, এইখিনি মানে ইয়াত থৈ দিছে। প্ৰচলিতটো ইয়াত থৈ দিছে, আৰু এইজন মানুহে ইয়াতে বনাই আছে বৰ্তমান। ভোটাটো বৰ্তমান দি ল'লোঁ। ইয়াতে দিলোঁ। এতিয়া যাব লাগিব বাহিৰৰ ফালে। কিমানখিনি ভোটা ইয়াত সকলোখিনি কাৰ্য সমাপন কৰি আপোনালোকে অকণমান দক্ষিণ দিশত মন্দিৰটো হৈছে আমাৰ দৰং জিলাৰে জনাৰাম চকৰ ওচৰৰে মোৱামৰীয়া হৰি মন্দিৰ।
তাত মানে প্ৰত্যেক বছৰে বাৰ্ষিক সভা গোল চকৰি সভা হয় আৰু তাত মানে দুদিনীয়া কাৰ্যসূচী হয়। প্ৰথম দিনাখন মানে বহুত ভোটাৰ প্ৰজ্বলন কৰা হয় আগদিনাখন, তাৰ পিছদিনাখন যিসকল ভক্ত আছে তেওঁলোক আহে। আজি আমি ভোটা জ্বলোৱা আছিলে, সেইকাৰণে আমি আজি গুচি আহিলোঁ। আজি বৰ্তমান ভোটা জ্বলালোঁ আৰু মোৰ আগতে কৈছোঁৱে ভোটাৰ নাম্বাৰ কিমান আছিলে 1597, 3000তকৈ ওপৰত মানে ভোটা জ্বলালে আৰু মানুহ এতিয়াও লাইন পাতি আছে, বহুত লাইন। মোৰে 3 ঘণ্টাৰ ওপৰত লাগিছে লাইন পাতি বহুত সময় মই সোমালোঁ। আৰু এটা বিশেষ কথা মানে এই মন্দিৰটো যিখন গাঁৱত আছে, এই গাঁৱৰ যিমানখিনি মানুহ আছে মন্দিৰটোৰ ওচৰত, সেই মানুহখিনি মানে এটা বিশেষ মানে বহুত ভাল কাম এটা কৰে তেওঁলোকে। যিমান ভক্ত আহক, যিমান বাহিৰৰ পৰা মানুহ আহক, তেওঁলোকে মানে কি কয়, আজি ৰাতি এতিয়া ভোটা যিবিলাকে জ্বলাব আহিছিলে তেওঁলোকৰ কাৰণে মানে খোৱা বস্তু বনাই মানে ভাত খুৱায় আৰু গোটেই যিমান মানুহ আছে এইখন গাঁৱত গোটেই ঘৰৰ মানুহে ভাত খুৱায়। আৰু অহাকালি যিবিলাক আহিব তেওঁলোককো মানে দুপৰীয়া ভাত খুৱাব তেওঁলোকে মানে নিজৰ খৰচেৰে, নিজৰ পইচাৰে। প্ৰত্যেক বছৰে তেনেকৈ মানে আজিৰ দিনটো আৰু কালিৰ এই 2টা দিনত মানে তেওঁলোকে গোটেই গাঁৱৰ মানুহে মানে ঘৰে ঘৰে যিমান আলহী আহিলেও তেওঁলোকে মানে ভাতৰ ব্যৱস্থা কৰে। মই ক'লোঁ যে এইটো দৰং জিলাৰ আমাৰ জনাৰাম চকৰ ওচৰতে গাখীৰ খোৱাপাৰা বুলি কয়, গাখীৰ খোৱাপাৰা জালুকবাৰী এইখিনিত আছে। আপোনালোকে আহিলে আহিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো বেল আইকন আছে সেইটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক সোনকালে পাই থাকিব। আজিলৈ বাই বাই।